আজি হোটেল চাংঘৰত এজন খুব ভাল লগা খুব মৰমৰ মোৰ অনুপম চক্ৰৱৰ্তী আহিছে। তেখেতে ভাত খাই আছে। সুধোচোন বাৰু চাংঘৰ হোটেলৰ এই ভাত সাজ কেনেকুৱা পাইছে বাৰু? মই ভিডিঅ' কৰি আছোঁ। ভাল আছে, খানাটো খুব ধুনীয়া ধুনীয়া খাওঁৱেই। গোটেইখিনি ভাল হৈছেনে? ভাল হৈছে, চব ভাল চব ভাল হৈছে। ভাল হৈছে, মাছটো ধুনীয়া, তাৰপিছত টেঙাৰ আঞ্জাখন ধুনীয়া, ঔটেঙা কচু, তাৰপিছত জলফাই আচাৰ, জলফাই হেৰি পিটিকা, ইয়াত আহি যাব, চব পাব। ধন্যবাদ মোৰ হোটেলত এবাৰ আহি সাজ ভাত খোৱাৰ বাবে। আগতো আহিছে বাৰু, কিন্তু আজি আকৌ আহিলে ভাল লাগিলে। এইবিলাক কেনেকুৱা পাইছে বাৰু ভাত? ধুনীয়া ধুনীয়া ধুনীয়া। আপুনি ইমানে আইটেম দিছে কৈ পৰা চব এফালৰ পৰা খাই থাকক আৰু। থেংক ইউ। এয়া দাদাহঁত গুৱাহাটীৰ পৰা আহিছে। দাদা কেনেকুৱা পাইছে? ভাল পাইছেনে? ভাল ভাল, মানে কি আমাৰ অসমীয়া সোৱাদৰ খানা। হয়, গোটেইখিনি থলুৱা। হয়, খালি মানে ইমান ইমান আইটেম নহ'লেও মানে চলে, কিন্তু হেৰি খুৱাই ভাল পাওঁ যে। এতিয়া আপুনি চাওক, কচু ঔটেঙা বনাইছোঁ, গুটি কচু আৰু ঔটেঙা। গুটি কচু ঔটেঙা জেনেৰেলি হোটেলবিলাকত নবনায়। তেনেকুৱা কিছুমান বস্তু ধৰক অমৰা তৰকাৰী, হয়, আৰু ধৰক কচুৰ জালুকীয়া, এইবিলাক মানে মই জলফাই পিটিকা বনাইছোঁ। এনেকুৱাবোৰ জেনেৰেলি হোটেলত নবনায়। আৰু মই মানে অকণমান যিখিনি মানুহে মানে জেনেৰেলি ঘৰতো আজিকালি বনাই খাবলৈ হেৰি নাপায়, তেনেকুৱাখিনি মই বনাই খুৱাই ভাল পাওঁ। আৰু সেইকাৰণে আইটেমবোৰ অকণমান বেছি হৈছে আৰু। বেছি বেয়া পোৱা নাই, বেছি নহ'লেও চলি যায়, হয়। আৰু প্ৰত্যেকটো আইটেম ধৰক খাব পৰাই হয়, কোনো জ্বলা মছলা বা তেনেকুৱা ধৰণৰ একো নাই। হয়, আপুনি চাগে ভালেই পাইছে? হয়। দাদা আপুনি কওকচোন। মই ভালে পাইছোঁ। ভাল পাইছে ন? খাই ভালে পাইছোঁ। এটাই ইমান আইটেম নহ'লেও চলি যায় আমাৰ। হ'লেও খাওক, ভাল পাব। ভালে পাইছোঁ, হয় খাই ভালে পাইছোঁ। হয়, ধন্যবাদ। আকৌ আহিব দাদা। হয়, মইতো আহিয়ে থাকোঁ। হয়, থেংক ইউ। কেনেকুৱা ভাত? ভাল হৈছে? চবেই মজা। চব মজা। মই মানে বহুত জেগাত গৈছোঁ, কিন্তু এনেকুৱা খানা পোৱা নাই। হয়, ৰিয়েলি কৈছোঁ। ধন্যবাদ দেই, ধন্যবাদ। কেনেকুৱা? ভাল হৈছে। এই ঘৰুৱা খানাটো একচুৱেলি ঘৰুৱা, কোনো জ্বলা মছলা একো তেনেকুৱা একো নাই। এইপিনে ভাল হৈছেনে? ভাল হৈছে। কেনেকুৱা? ভাল? ঠিক আছে, ভাল পাইছে? খাওক দেই সকলোৱে, আকৌ এদিন আহিব ন? এনেকৈ আহি মেলি থাকিলে আমাৰো ভাল লাগে, বা আপোনালোকেও নতুন নতুন সোৱাদ ল'ব পাৰিব ন? ঠিক আছে, ধন্যবাদ। সঁচাকৈ বহুতেই ভাল লাগিছে যিবিলাক আইটেম আছে ইয়াত। হয়, আমি প্ৰথমবাৰ পাইছোঁ মানে। হয়, আৰু টেষ্টিও লোকেল হেৰি যেনেকৈ মানে আমাৰ গাঁৱে ঘৰে আমি খাবলৈ পাওঁ। হয়, তেনেকৈ আছে, বঢ়িয়া। এই ঘৰুৱা আৰু হয়, গোটেই ঘৰুৱা। ধন্যবাদ দেই সকলোকে।